Welcome to my 𝐵𝐴 Learner YouTube channel. ক্লাছ 6ৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মই তোমালোকৰ বিজ্ঞান বিষয়ৰ পূৰ্বৰ কিছুমান প্ৰশ্ন উত্তৰ তোমালোকৰ অভ্যাসৰ কাৰণে লৈ আহিছোঁ আৰু লগতে তোমালোকে এই প্ৰশ্নবোৰৰ কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। 1. তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ? A. লো, B. প্লাষ্টিক, C. কাঁচ, D. কাঠ, E. কাপোৰ। ইয়াৰ উত্তৰটো হ'ব আমাৰ লো। লো হৈছে এবিধ চুম্বকীয় পদাৰ্থ। 2. চুম্বকৰ একে মেৰুৰ মাজত কি ঘটে? A. আকৰ্ষণ, B. বিকৰ্ষণ, C. বিক্ৰিয়া, D. সংঘাত, E. এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব বিকৰ্ষণ, অৰ্থাৎ চুম্বকৰ একে মেৰুৰ মাজত সদায় বিকৰ্ষণ ঘটে। 3. তলৰ কোনবিধ প্ৰাকৃতিক চুম্বক? A. দণ্ড চুম্বক, B. ঘূৰানলীয় চুম্বক, C. চুম্বাকৃতি চুম্বক, D. মেগনেটাইট, E. এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব মেগনেটাইট। 4. তুমি বেলিটো উদয় হোৱা চাই আছা। তোমাৰ সোঁহাতখনে দিশ নিৰ্ণয় কৰিব। A. পূব, B. পশ্চিম, C. উত্তৰ, D. দক্ষিণ, E. উত্তৰ পূব। ইয়াৰ উত্তৰটো হ'ব C. উত্তৰ দিশ। 5. ৱাটাৰ ৱাটাৰ এভৰিৱেৰ নৰ এনি ড্ৰপ টু ড্ৰিংক। এই বিখ্যাত শাৰীকেইটা? A. S.C. বসু, B. S.C. কালাৰিজ, C. শ্বেক্সপিয়েৰ, D. জন কিটছ, E. হেলভেন। ইয়াৰ উত্তৰ হ'ব B. S.C. কালাৰিজ, অৰ্থাৎ S.C. কালাৰিজে এই বিখ্যাত শাৰীটো কৈছিল। 6. বিদ্যুৎ বাল্বৰ ফিলামেণ্টত ব্যৱহাৰ কৰা ধাতুটো কি? A. লো, B. এলুমিনিয়াম, C. সোণ, D. ৰূপ, E. টাংষ্টেন। ইয়াৰ উত্তৰটো হ'ব E. টাংষ্টেন। 7. বিদ্যুৎ কোষৰ মেৰুৰ সংখ্যা কিমান? A. 2টা, B. 3টা, C. 1টা, D. 4টা, E. 5টা। ইয়াৰ উত্তৰ হ'ব A. বিদ্যুৎ কোষৰ মেৰু সংখ্যা 2টা। 8. তলৰ কোনবিধ বিদ্যুতৰ অপৰিবাহী পদাৰ্থ? A. টিন, B. নেমু ৰস, C. তাম, D. নিমখ পানী, E. প্লাষ্টিক। ইয়াৰ উত্তৰটো হ'ব E. প্লাষ্টিক। 9. অত্যাধিক বৰষুণে কি সৃষ্টি কৰে? A. ধুমুহা, B. শিলাবৃষ্টি, C. খৰাং, D. বানপানী, E. ভূমিকম্প। ইয়াৰ উত্তৰটো হ'ব অত্যাধিক বৰষুণে D. বানপানীৰ সৃষ্টি কৰে। 10. এটা অঞ্চলত এবছৰতকৈ অধিক সময় বৰষুণ নিদিলে কি হ'ব? A. কেৱল নদীতহে পানী থাকিব, B. কেৱল পুখুৰী শুকাব, C. অঞ্চলটো ঠাণ্ডা হ'ব, D. মৰুভূমিলৈ ৰূপান্তৰ হ'ব, E. সকলো জীৱ মৰি যাব। ইয়াৰ উত্তৰটো হ'ব D. মৰুভূমিলৈ ৰূপান্তৰ হ'ব। 11. তিতা কাপোৰ এখন ৰ'দত দিলে শুকাই যায়। কাপোৰত থকা পানী নাইকিয়া হোৱা প্ৰক্ৰিয়াটো হ'ল A. ঘনীভৱন, B. বাষ্পীভৱন, C. আশ্ৰাৱন, D. পৰিস্ৰাৱন, E. অধক্ষেপণ। ইয়াৰ উত্তৰটো হ'ব B. বাষ্পীভৱন। 12.
আমি উশাহত লোৱা গেছবিধ হ'ল এ নাইট্ৰজেন, বি অক্সিজেন, চি কাৰ্বন ডাই অক্সাইড, ডি জলীয় ভাপ, ই ধূলিকণা। ইয়াৰ উত্তৰটো হ'ব আমি উশাহত লোৱা গেছবিধ হ'ল বি অক্সিজেন গেছ। 13 বায়ুত অক্সিজেনৰ আৰু নাইট্ৰজেনৰ পৰিমাণ একেলগে লগ লগালে কিমান শতাংশ হ'ব? এ 78%, বি 21%, চি 0.03%, ডি 99%, ই 100%। ইয়াৰ উত্তৰটো হ'ব 99%, কাৰণ 78% আৰু 21% যোগ কৰিলে আমি 99% পাম। 14 তলৰ কোনবিধ জলজ উদ্ভিদ? এ ধান গছ, বি মৰাপাট, চি মেটেকা, ডি গেহু, ই জলকীয়া। ইয়াৰ উত্তৰ হ'ব চি মেটেকা। 15 জুই জ্বলোৱা কাৰ্যত কোনবিধ গেছে সহায় কৰে? এ অক্সিজেন, বি নাইট্ৰজেন, চি হিলিয়াম, ডি কাৰ্বন ডাই অক্সাইড, ই এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব জুই জ্বলোৱা কাৰ্যত আমাৰ অক্সিজেন গেছে সহায় কৰে। 16 সালোক সংশ্লেষণত কোনটো গেছৰ প্ৰয়োজন হয়? এ হাইড্ৰজেন, বি হিলিয়াম, চি অজন, ডি নাইট্ৰজেন, ই কাৰ্বন ডাই অক্সাইড। ইয়াৰ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড। অৰ্থাৎ সালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন হয়। 17 তলৰ কোনটো দীপ্তিমান বস্তু? এ ৰবৰ, বি সোণ, চি দাপোন, ডি মম শিখা, ই সকলোবোৰ। ইয়াৰ উত্তৰ হ'ব ডি মম শিখা। 18 স্বচ্ছ পদাৰ্থটো হ'ল এ কাগজ, বি কাপোৰ, চি কাঁচ, ডি মাটি, ই শিল। ইয়াৰ উত্তৰটো হ'ব চি কাঁচ। 19 পৰ্যাবৃত্ত গতিটো হ'ল এ দোলনাত দুলি থকা শিশু এটা, বি ৰেলগাড়ী গৈছে, চি চৰাই এটা উৰিছে, ডি নাও চলাইছে, ই ফেন ঘূৰিছে। ইয়াৰ উত্তৰটো হ'ব এ দোলনাত দুলি থকা শিশু এটা। 20 গছৰ পাতৰ পৰা বাষ্প আকাৰে পানী ওলাই অহা প্ৰক্ৰিয়াটোক কি বোলে? এ সালোক সংশ্লেষণ, বি শ্বসন, চি প্ৰচ্ছেদন, ডি ৰেচন, ই এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব চি প্ৰচ্ছেদন। 21 তলৰ কোনবিধ লতাজাতীয় উদ্ভিদ? এ আলু, বি মূলা, চি কোমোৰা, ডি ভেন্দি, ই জলকীয়া। ইয়াৰ উত্তৰটো হ'ব কোমোৰা। 22 আম গছ এজোপা এ বৃক্ষ, বি গুল্ম, চি লতা, ডি তৃণ, ই আটাইবোৰ। ইয়াৰ উত্তৰটো হ'ব এ বৃক্ষ। 23 লোহা এটুকুৰা গৰম কৰিলে এ সংকোচন হয়, বি প্ৰসাৰণ হয়, চি টান হয়, ডি কেতিয়াবা সংকোচন কেতিয়াবা প্ৰসাৰণ হয়, ই এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব বি প্ৰসাৰণ হয়। 24 পুখুৰীৰ বোকাময় পানী কোনটো প্ৰক্ৰিয়াৰে পৰিষ্কাৰ কৰিব পাৰি? এ ঘনীভৱন, বি আশ্ৰাৱন, চি পৰিশ্ৰাৱন, ডি চেকনিৰে চেকি, ই এটাও নহয়।
ইয়াৰ উত্তৰটো হ'ব চি পৰিস্ৰাৱন প্ৰক্ৰিয়াৰ জৰিয়তে পুখুৰীৰ বোকাময় পানী পৰিষ্কাৰ কৰিব পাৰি। 25 তলৰ কোনটো পদাৰ্থ এ লো, বি এলুমিনিয়াম, চি তাম, ডি ৰূপ, ই বালি। ইয়াৰ উত্তৰটো হ'ব ই বালি। 26 পানীত উপঙা বস্তু অৰ্থাৎ তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনটো বস্তু পানীত উপঙে এ লো, বি মাটি, চি বালি, ডি কেৰাচিন, ই টিন। ইয়াৰ উত্তৰটো হ'ব ডি কেৰাচিন। 27 গোলাকাৰ বস্তুটো হ'ল এ মাৰ্বল, বি কলম, চি জ্যামিতিক বাকচ, ডি কিতাপ, ই চুঙা। ইয়াৰ উত্তৰটো হ'ব মাৰ্বল। 28 তলৰ কোনটো পদাৰ্থ এ খং, বি গোন্ধ, চি মিঠা, ডি চেনি, ই গৰম। ইয়াৰ উত্তৰটো হ'ব ডি চেনি। 29 সাঁচলেখিত আ হ'ল এ ঊল, বি কপাহী, চি মৰাপাট, ডি লাইলন, ই এটাও নহয়। ইয়াৰ উত্তৰ হ'ব ডি লাইলন। 30 আহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটোক কি বোলা হয় এ বয়ন, বি গুঠা কাৰ্য, চি নেউথলি, ডি সূতা বোৱা, ই সূতা কটা। ইয়াৰ উত্তৰটো হ'ব ই সূতা কটা। 31 মৰুভূমিৰ এবিধ উদ্ভিদ হ'ল এ আম, বি কঁঠাল, চি কেকটাছ, ডি পাণ, ই ধান। ইয়াৰ উত্তৰটো হ'ব চি কেকটাছ। 32 আমলখিত থকা ভিটামিন হ'ল এ ভিটামিন, বি ভিটামিন, চি ডি ভিটামিন, ডি চি ভিটামিন, ই কে ভিটামিন। ইয়াৰ উত্তৰটো হ'ব ডি চি ভিটামিন। 33 তলৰ কোনটো জড় পদাৰ্থ এ শেলাই, বি ঘাঁহ, চি জোক, ডি টেবুল, ই কেঁচু। ইয়াৰ উত্তৰটো হ'ব ডি টেবুল। 34 সৰ্বভোজী প্ৰাণীটো হ'ল এ বাঘ, বি গৰু, চি হৰিণ, ডি এন্দুৰ, ই সকলোবোৰ। ইয়াৰ উত্তৰটো হ'ব এ বাঘ। 35 ডিঙিত গৰল বেমাৰ কোনবিধ ভিটামিনৰ অভাৱত হয় এ ভিটামিন বি, ভিটামিন চি কেলছিয়াম, ডি লো, ই আয়ডিন। ইয়াৰ উত্তৰ হ'ব ই আয়ডিনৰ অভাৱত ডিঙিত গৰল বেমাৰ হয়। 36 তলৰ কোনবিধ শক্তিদায়ক খাদ্যৰ অন্তৰ্গত এ কাৰ্বহাইড্ৰেট, বি প্ৰ'টিন, চি ভিটামিন, ডি খনিজ লৱণ, ই সকলোবোৰ। ইয়াৰ উত্তৰ হ'ব এ কাৰ্বহাইড্ৰেট। 37 উষ্ণতা জোখা যন্ত্ৰটোৰ নাম এ ৰেইন গজ, বি থাৰ্মোমিটাৰ, চি এনিমোমিটাৰ, ডি হাইগ্ৰমিটাৰ, ই বেৰমিটাৰ। ইয়াৰ উত্তৰ হ'ব বি থাৰ্মোমিটাৰ। 38 গোলাঘাটৰ ৰাষ্ট্ৰীয় উদ্যানখন এ মানাহ, বি নামেৰি, চি কাজিৰঙা, ডি ডিব্ৰু চৈখোৱা, ই
আটাইকেইটা উত্তৰ হ'ব চি কাজিৰঙা 39 চুমি কুকুৰীকণা ৰোগত ভুগিছে তাইৰ কোনবিধ ভিটামিনৰ অভাৱ হৈছে এ ভিটামিন এ বি ভিটামিন বি চি ভিটামিন চি ডি ভিটামিন ডি ই আটাইকেইটা ইয়াৰ উত্তৰ হ'ব এ ভিটামিন এ 40 বিশ্ব জ্বলা দিৱস পালন কৰা দিনটো হ'ল এ 2 ফেব্ৰুৱাৰী বি 22 মাৰ্চ চি 22 মে ডি 3 অক্টোবৰ ই 1 জানুৱাৰী ইয়াৰ উত্তৰ হ'ব বি 22 মাৰ্চ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে যদিহে মোৰ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ